নমস্কাৰ, মই সুস্মিতাই আন এটি নতুন ৰেচিপিৰ ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ গৈ আছোঁ তিল চিকেন আৰু ইয়াৰ বাবে প্ৰয়োজন হ'ব এটা বিলাহী, তিল, আলু দুটা লৈছোঁ, মই ধনিয়া আৰু জলকীয়া লৈছোঁ, আদা নহৰুৰ পেষ্ট এচামুচ আৰু জিৰা গুড়ি এচামুচ, চিকেন মছলা আৰু এটা মিডিয়াম চাইজৰ পিঁয়াজ। মই একেবাৰে কম মা মছলাৰে এই ৰেচিপিটো বনাম বুলি ভাবিছোঁ। আপুনি কিছুমান আৰু বেলেগ বেলেগ মছলা ইয়াত এড কৰিব পাৰে। মই অকল যিখিনি দেখুৱাইছোঁ এইখিনিয়ে মই ব্যৱহাৰ কৰিম বুলি ভাবিছোঁ। আৰু লৈ লৈছোঁ এপোৱা ব্ৰইলাৰ চিকেন। মই বেছিকৈ লোৱা নাই, আপুনি অলপ বেছিও ল'ব পাৰে, কোনো কথা নাই। প্ৰথমতে মই মাংসখিনি হালধি আৰু নিমখেৰে মেৰিনেট কৰি ল'ম। ইয়াত মই নিমখ এচামুচ দিছোঁ, পিছত মই নিদিওঁ, আপুনি প্ৰথমতে কমকৈও দিব পাৰে। আৰু অকণমান দিছোঁ হালধি, বহুত বেছি হালধি দিব নালাগে, যিহেতুকে তিলৰ হ'ব চিকেনটো আৰু দেখিবলৈ এনেও ক'লা হ'ব, গতিকে হালধি বেছি দিব নালাগে। আৰু এনেদৰে মেৰিনেট কৰি মই 10 মিনিটমান থৈ দিছোঁ ভালদৰে। এখন কেৰাহী মই গেছত পাতি থৈছিলোঁ আৰু তাত মই 4-5 চামুচৰ জোখাৰে মিঠাতেল দি দিছোঁ। বহুত বেছিকৈ তেল দি দিব নালাগে, কাৰণ তিলত তেল থাকে এনেও। তেলখিনি প্ৰায় গৰম হৈ অহাত মই কাটি থোৱা পিঁয়াজখিনিও এড কৰি দিছোঁ আৰু পিঁয়াজখিনি এটা সোণালী ৰং ধৰালৈকে, মানে গল্ডেন ব্ৰাউন হোৱালৈকে মই ভাজি ল'ম। পিঁয়াজখিনি ভালদৰে ভাজ খাই যোৱাত মই এটা বিলাহী এড কৰিছোঁ, মানে বিলাহী এটা ডাঙৰ চাইজৰ বিলাহী লৈ লৈছোঁ মই আৰু গুটিখিনি এৰুৱাই দিছোঁ এনেদৰে। আপুনি বিলাহীটো মিক্সিত পিচিও দিব পাৰে, মই এনেকৈ টুকুৰা টুকুৰকৈ কাটি দিছোঁ। 4-5 মিনিটমান ভজাৰ পিছত বিলাহীখিনি প্ৰায় গলি গৈছে আৰু মই এনেদৰে হেতাৰে থেতেলিয়াই দিছোঁ অকণমান, যাতে গোটেইখিনি ভালদৰে গলি যায়। এনেতে দি দিছোঁ মই ডাঙৰ চামুচৰ জোখাৰে আদা নহৰুৰ পেষ্ট এচামুচ আৰু এইখিনিও মই ভালদৰে বিলাহীখিনিৰ লগত ভাজি ল'ম, যাতে আদা নহৰুৰ কেঁচা গোন্ধটো যায়। আদা নহৰুৰ কেঁচা গোন্ধটো যোৱালৈকে মই ভাজি লৈছোঁ। ৰন্ধা পদ্ধতিবোৰ সকলোৰে মানে বেলেগ বেলেগ হয় আৰু আপোনালোকেনো কেনেকৈ বনায় মোৰ লগত শ্বেয়াৰ কৰিবচোন, কমেণ্ট বক্সত জনাব কেনেকৈ বনায়। বিলাহী আৰু আদাৰ মিশ্ৰণখিনি ভালদৰে ভাজ খাই যোৱাত মই ইয়াত 3টা জলকীয়া দি দিছোঁ, মই দুফালকৈ কাটি দিছোঁ আৰু আপোনালোকে জ্বলা নাখালে এইটো নিদিব আৰু। ইয়াৰ পিছতে মই মাংসখিনি এড কৰিছোঁ, মেৰিনেট কৰি থোৱা মাংসখিনি, আৰু মই এতিয়া মাংসখিনিও ভালদৰে এই বিলাহী আৰু আদাৰ এই মিশ্ৰণটোৰ লগত ভালদৰে ভাজি ল'ম। এনেদৰে প্ৰায় 10 মিনিটমান সময় মই মাংসখিনি মিডিয়াম ফ্লেমতে ভালদৰে ভাজি লৈছোঁ। এতিয়া মই মাংসখিনিত এড কৰি দিম কাটি থোৱা মিডিয়াম চাইজৰ আলু দুটা। মই একেবাৰে সৰু সৰুকৈ কাটি দিছোঁ যাতে সোনকালে সিজি যায়। আৰু আলুখিনিও মই মাংসৰ লগত ভালদৰে লৰাই 2 মিনিটমান ভাজি লৈছোঁ। আৰু এতিয়া মই এইখিনি আটাইখিনি ঢাকনিৰে ঢাকি দিম 5 মিনিটমান, একেবাৰে ল' ফ্লেমত। 5 মিনিটমান ঢাকনিৰে ঢাকি মাংসখিনি ভাজি লোৱাৰ পিছত মই এতিয়া ভালদৰে লৰাই দিছোঁ আৰু ইয়াতে অকণমান আপুনি পানী ছটিয়াই দিব পাৰে, মানে দিবই আৰু মই পাহৰি গ'লোঁ দিবলৈ, সেয়ে অকণমান লাগি ধৰা ধৰণৰ হৈছে। আৰু এতিয়া মই এড কৰি দিছোঁ জিৰা গুড়ি এচামুচ আৰু চিকেন মছলা। আপোনালোকে নিজৰ ইচ্ছা অনুসাৰে আন মছলাসমূহো ইয়াতে এড কৰিব পাৰে, মই কেৱল জিৰা গুড়ি আৰু চিকেন মছলা ব্যৱহাৰ কৰিছোঁ। ইয়াৰ পিছতে মাংসখিনিত মই তিলৰ গুড়ি 3 চামুচ যোগ কৰি দিছোঁ আৰু ভালদৰে লৰচৰ কৰি দিছোঁ। তিলখিনি এখন শুকান কেৰাহীত গৰম কৰি লৈ খুন্দনা নাইবা মিক্সিত ভালদৰে পিচি ল'ব, আৰু মই এনেদৰে মিক্সিত পিচি লৈছিলোঁ। এতিয়া মাংসখিনিৰ ওপৰত মই গৰম পানী 1 কাপ ঢালি দিছোঁ আৰু আটাইখিনি মই ভালদৰে হেতাৰে মিহলাই লৈছোঁ। আপুনি আঞ্জাখন গ্ৰেভি নাইবা জুলীয়া যেনেধৰণে খাব বিচাৰে তেনেধৰণে আপোনাৰ জোখমতে একেবাৰে পানী দিব লাগে, বাৰে বাৰে তাত পানী দি থাকিলে বেয়া হয়। আৰু মই আৰু 1 কাপ পানী ইয়াত এড কৰি দিছোঁ আৰু গেছৰ ফ্লেম মিডিয়াম কৰি মই 20-25 মিনিটৰ বাবে ঢাকনিৰে ঢাকি দিছোঁ। সম্পূৰ্ণ 20 মিনিটমান পিছত এয়া মোৰ তিল চিকেন ৰেডি হৈ গ'ল। ধুনীয়া এটা কনচিষ্টেঞ্চি আহিছে, ধুনীয়া গ্ৰেভি হৈছে।
এতিয়া মই দি দিম ধনিয়া দিলে এটা ভাল সুগন্ধ আহে আৰু সেইবাবে মই ধনিয়া একেবাৰে শেষত দি দিছোঁ। এয়া মোৰ তিল চিকেন ৰেডি হৈ গ'ল আৰু মই এটা বাতি তেনেদৰে উলিয়াই লৈছোঁ আৰু আপোনালোকে দেখিলেই কিমান কম সময়তে আৰু কম মা মছলাৰে এই ৰেচিপিটো বনাই সামৰিব পাৰি। আপোনালোকেও এবাৰ ঘৰত ট্ৰাই কৰিব আৰু কেনেকুৱা পায় মোক নিশ্চয়কৈ কমেণ্ট বক্সত জনাব। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।